সেইটো এতিয়া নকওঁ, সেইটো ধেমালি কৰিছিলোঁ, চিৰিয়াছলি ল'লে বাই। আৰু এখন নতুন চিনেমা যোদ্ধা, আৰু ভাল হ'ব বুলি আশা কৰিছোঁ, কাৰণ ৰাজকুমাৰ খুব ভাল এক্সপিৰিয়েঞ্চ এক্টৰ হয়, থিয়েটাৰত বহুত ভাল কাম কৰিছে, চিনেমাটো ভাল কৰিব সেইটোৱে বিচাৰোঁ। আৰু মই মোৰ ফালৰ পৰা সংগীতত যিমান পাৰোঁ মই ইনপুট দিম। অলৰেডি 3টা গান হৈ গৈছে, আৰু মোৰ বহুত শুভকামনা থাকিল চিনেমাখনৰ প্ৰতি। আৰু সকলোৱে জানে মই চিনেমাৰ লগত জড়িত, ভাল পাওঁ খুব। চ' ভাল চিনেমা হওক, ইণ্ডাষ্ট্ৰিটো আগবাঢ়ক, চিনেমা হলবিলাক আকৌ খোলক, আকৌ মানুহ যাওক, অসমীয়া চিনেমা চাওক, সেইটো বিচাৰোঁ। আপোনাৰ এটা মন্তব্যই আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ৰাজ্যিক মহিলা আয়োগে গোচৰ দিছে, গতিকে সেই বিষয়ে কিবা ক'ব নেকি? সেইটো এতিয়া নকওঁ, সেইটো ধেমালি কৰিছিলোঁ, চিৰিয়াছলি ল'লে বাই। সেইটো এতিয়া নকওঁ, সেইটো ধেমালি কৰিছিলোঁ, চিৰিয়াছলি ল'লে বাই। আপোনাৰ কি ক'ব? আৰু এখন নতুন চিনেমা যোদ্ধা, আৰু ভাল হ'ব বুলি আশা কৰিছোঁ, কাৰণ ৰাজকুমাৰ খুব ভাল এক্সপিৰিয়েঞ্চ এক্টৰ হয়, থিয়েটাৰত বহুত ভাল কাম কৰিছে, চিনেমাটো ভাল কৰিব সেইটোৱে বিচাৰোঁ। আৰু মই মোৰ ফালৰ পৰা সংগীতত যিমান পাৰোঁ মই ইনপুট দিম। অলৰেডি 3টা গান হৈ গৈছে, আৰু মোৰ বহুত শুভকামনা থাকিল চিনেমাখনৰ প্ৰতি। আৰু সকলোৱে জানে মই চিনেমাৰ লগত জড়িত, ভাল পাওঁ খুব। চ' ভাল চিনেমা হওক, ইণ্ডাষ্ট্ৰিটো আগবাঢ়ক, চিনেমা হলবিলাক আকৌ খোলক, আকৌ মানুহ যাওক, অসমীয়া চিনেমা চাওক, সেইটো বিচাৰোঁ। আপোনাৰ এটা মন্তব্যই আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ৰাজ্যিক মহিলা আয়োগে গোচৰ দিছে, গতিকে সেই বিষয়ে কিবা ক'ব নেকি? সেইটো এতিয়া নকওঁ, সেইটো ধেমালি কৰিছিলোঁ, চিৰিয়াছলি ল'লে বাই।